ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি মই পথাৰলৈ যাব ওলাইছোঁ। পেক ৰোৱা বুলি কয়, কিছুমানে ভূই ৰোৱা বুলি কয়। আমি গাঁৱলীয়া মানুহ যে, গাঁৱলীয়া মানুহে পেক ৰোৱা বুলি কয়। ঠিক আছে, আপোনালোকে চাই থাকক। এতিয়া ঘৰৰ পৰা ওলাইছোঁ যাবলৈ। আমি আহি পালোঁ। এতিয়া এইকেইজন আমি ড্ৰেছ পিন্ধি ৰেডি হৈ গ'লোঁ। এতিয়া আমি পথাৰত নামিম ৰুব। বহুত ৰ'দ দিছে। এতিয়া এইখিনি ৰুই আছোঁ। বাকী এইবিলাক গোটেইবিলাক ৰোৱা হৈ গ'ল। এইবিলাক গোটেই ৰোৱা হৈ গ'ল। এতিয়া বৰ্তমান এইটো ডবল আছে আৰু এইটো তিনিটা ডবল আছে। আজি ৰ'দটো কেনেকুৱা লাগিছে জনালে সুধিবা। ভাল লাগিছে ন? ঠিক আছে, আপোনালোকে চাই থাকক কেনেকৈ ৰুই মই ৰোৱাবিলাক দেখাই দি আছোঁ। আপুনি মোবাইলটো অলপ নহ'লে আৰু বেলেগক ৰোৱা দেখাই থাকিলে যদি মই ৰুই নেদেখাওঁ। Cadillac, you see. So leave me stranded on the carpet, head onto the faucet. You're my alibi. It's fair enough, you wanna cock it, hoping I'll forget following the night. You made a joke about the half-cut, ate a metaphor and later made her cry. Well, luck's been changing and it's so apparent. Caught a cold white rabbit's foot at home. What a way to start the day. I've standing on the space. I love the scenery. My happiness is misery, and nothing's like it used to be. 'Cause everybody around me's feeling sorry for himself. So why the hell am I to blame? I never underestimate the impact of the fourth wall breaking down upon my feet. The offering is never bleak. I'm listening in like a kid, just finished it, can't be undid. Leave me stranded on the carpet, head onto the faucet. You're my alibi. It's fair enough, you wanna cock it, hoping I'll forget following the night. You made a joke about a half-cut, made a metaphor and later made her cry. Well, luck's been changing and it's so apparent. Got a cold white rabbit's foot at home. চাই থাকক ভিডিঅ'টো সেইখিনিকে আপোনালোকে আজি কেনেকৈ ভুই ৰোওঁ আপোনালোকক দেখাই আছোঁ। ৰোৱনীকেইজন আহি পোৱা নাই, কেইজন ৰুই গৈছে। চাউল লৈ আনিছোঁ, কোমল চাউলৰ জলপান। হাই ফ্ৰেণ্ড, এনেকৈ চাহ আনি ৰখি আছোঁ ইয়াতে। কোমল চাউলৰ জলপান। কোমল চাউল বুলি ক'লে বুজি পায় ন? বোকা চাউল। আমাৰ এইখিনি ৰোৱা হৈ গ'ল। এতিয়া বৰ্তমান এইটো ডবল আছে। এটা ডবল আছে, আপোনালোকে চাই থাকক। আৰু এই ডবলটো ৰোৱা হৈ গ'লে আমাৰ ৰোৱা উঠিলে চাহ খাব ওলাইছোঁ। ইউটিউব চেনেল সেইফালে বহিম দে মই।
না বহুত দূৰত চেনি এই ঢাকনিখনত দিয়কে ঢাকনিখনতে দিয়ক এনেকৈ দি চেনি দিয়ক ইয়াতে দেন আমাৰ এইখিনি ৰোৱা হৈ গ'ল এতিয়া বৰ্তমান এইটো ডবল আছে এতিয়া বৰ্তমান এটা ডবল আছে আপোনালোকে চাই থাকক আৰু এই ডবলটো ৰোৱা হৈ গ'লে আমাৰ ৰোৱা উঠিলে হাই ফ্ৰেণ্ড গুড ইভিনিং এতিয়া বৰ্তমান 5:21 হৈ গ'ল আমাৰ গোটেই ডবলটো ৰোৱা এনেদৰে হৈ গ'ল বৰ্তমান এতিয়া এইখিনি বাকী আছে এইখিনি হৈ যাব মানে 5:40 হৈ যাব আৰু এইখিনি পেহী ৰাতিপুৱা 9টা বজাৰ পৰা এতিয়ালৈকে ধৰি ল মেক্সিমাম 5:40লৈকে কেনেকুৱা লাগিলে ৰৈ ভাল লাগছে বহুত ভাল লাগিছে কি খালে কি খালে জলপান খালো কোমল চাউলৰ জলপান খালে চাহ খালো বিস্কুট খালো আচ্ছা চব খালো এইজনী আমাৰ খুৰীদেউ হয় পেহীয়ে আমাৰ বহুত ধুনীয়াকৈ হাঁহিব জানে এটা হাঁহি মাৰি দিয়কচোন পেহী মানে হাঁহিটো দেখিলে বহুতে হাঁহি থাকে সেইটো কাৰণে হাঁহিটো ধুনীয়া হাঁহি মাৰে এইজনী হৈছে আমাৰ খুৰীমা জোনালী খুৰীমা হেল্ল' কৈ দিয়ক আপুনি কেনে পালে ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 5:40লৈকে আপুনি যে ৰুই আছে কিবা অসুবিধা হৈছে নে আচ্ছা মোৰ কিন্তু ভৰিৰ নখৰ কোণাটো বিষাইছে বহুত বিষাই আছে মাটি সোমাই আছে এইজনী আমাৰ খুৰীমা হয় বাসু খুৰীমা নামটো কৈ দিছো হয় মই ৰাতিপুৱা 9টাৰ পৰা কেইটা লাগে কেনেকুৱা লাগিছে ৰুই ভাল লাগিছে আচ্ছা ভাল লাগিছে ৰুই বৰষুণতো ভিজিলো প্ৰথমতে আগবেলাৰ ভাগত বহুত ৰ'দ দিলে ৰ'দত থাকিব নোৱাৰা তাৰপিছত গৈ বৰষুণ দিলে 2টামান বজাত বৰষুণ ৰ'দ ঠাণ্ডা গোটেই খাৱা গৈছে হয় এই ইয়াতে 3 বিঘা আছে 3 বিঘা পেয়াক দুদিনত কমপ্লিটলি হৈ গ'ল 4জনী ৰোৱনী দি 3 বিঘাৰ অলপ বেছি হ'ব বোধ এজনে হাতখন মুচিলৈ দেখাই থকা নেকি তহঁতকে দেখাইছো মোকোতো দেখাব লাগে মালিকক কোনে ধৰে আহক যাৰ কঁকল বিষাইছে কোনে উঠি দিয়ক এই হাঁহি নাথাকিবি হা একো নহয় দেই ধৰি থাক চাবি পৰি যাব আৰু এই কেমেৰাত এইখিনিত ভালকে টাইটকে ধৰি থাকক পুৰা জোৰত ধৰি থাকিবি চাবি আৰু নেপেলাবি এটা চাইডেদি ধৰি নাই নাকে এনেকে ধৰি থাকিলে হ'ল দে তলত এইখিনি আগতে এনেকে ধৰি থাকিলে আপুনি দেখা পায় নহয় ইয়াত দেখি আছে ৰোৱাবিলাক ভালকে ধৰ পৰি যাব আৰু মোক হাজবেণ্ডে দিব ৰোৱা পুতিকা হাজবেণ্ডটো দিয়াৰ বাদে শাহু শহুৰে ঘৰ যাব লাগে মাৰি দিব হয় দেখা পাইছা নাই বাকো তাইক উঠাবি মাথাটো বেছি জকৰাই দিম নেকি মাথাটো ছিঙিব ৰাখে দি থাকে ৰে পাতৰাই যে ভাব বা পাই ৰে আমাৰ কি খুচি হৈ এই নমিতাই ৰোৱা নিদিলে মাথাটো বেছি জকৰাই হাতখান এনাই ঝাকাৰি থাক হাতখান এনাই ঝাকাৰি থাক ধুব পাৰে না পাতৰাই তো তোক দেখা নাই একদিনো ৰোৱা পুৰা বহুত তলত সিফালে এদিন দেখোন ৰুলো দেখোন আমি সিফালে দেখাই থকা
চকু দেখাই থাকা গোটেইকেইটা ৰোৱনীকে খাই ভাল লাগছে ফোন নকলা একবাৰো ফোন কৰা কেনেকে থেংক কৈছা এই ঘৰত ওলাই কেনে এক্সামৰ পৰা ওলাওঁতেও ফোন মাৰিলোঁ তাৰপিছতেও ফোন মাৰিলোঁ গাড়ী পাইছে ডাঙৰ বাইদেউকো ফোন মাৰিলোঁ কি কঁকালখন বিষাইছে ভিডিঅ'টো কি কৰি ইউটিউবত দিম আমাক জনাব ৰোৱনীৰ অভাৱ হ'লে আমাক জনাব আমি 3 বিঘা 4 5 বিঘা মাৰিলো একদিনত ইমান চকা ৰোৱনী আমি নাকি 2 দিনত মাৰি দিম তাই ক'ব গেল যোৱাটো আমি ভিডিঅ' কৰি আছোঁ ইউটিউবত দিম কি কৈছে আমাৰ ভিডিঅ'টো আমাৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব ভাল হ'লে ক'ব ভাল হোৱা বুলি বেয়া হ'লে বেয়া হোৱা বুলি ক'ব বেয়া হ'লে আমাক বেয়াটো বুজাই দিব পিছলৈ আমি ভাল ভিডিঅ' দিবলৈ পাৰিম শেষ নিশা আমাৰ শেষ নিশা ওলাবিয়া ৰেৱতী অলপ মুখা দেখা নাই তাকে খালো মুখা দেখা দে খাল ডাক্তৰটো নাচাই দে ডাক্তৰটো দেখা নাপায় কমপ্লিট হ'ল ভাষাৰী লাগব ভঁৰাল লাগিব নমিতা ভাষাৰী দিম ভঁৰাল বনাম আমি ৰোৱাৰ গছৰে ফালৰ ভাখেৰি দিম নে মিৰ্জাৰ ফালৰ ভাখেৰি দিম আমি মিৰ্জাৰ ফালৰ ভাষাৰী দিম মিৰ্জাৰ ফালৰ মিৰ্জাৰ ফালৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ভঁৰাল আমাৰ ৰোৱা হৈ গ'ল মোক দেখিছে না কমপ্লিটলি ৰোৱা হৈ গ'ল এতিয়া আমি ঘৰত যাম লাষ্ট ভাখেৰি লাগে বোলে ৰোৱা সময়ত এতিয়া আমি ভাখৰি বনাম এনেকে গাঁঠি দে নেকি মিৰ্জাৰ ভাখেৰি এইবাৰ প্ৰথম কৃষ্ণ অলপমান নাজক মাজত আৰু ভৰিখন থকা এটা এটাকে একে হোৱাই
এটা এটাকে দি পেলাই খালি লাগা লাগিকে উঠি দিম এটা হে প্ৰভু ফাকেৰি জানো ভাঙি যায় ঠাণ্ডাত লক্ষী বুলিয়ে কয় না অলক্ষী অহাৰ কাৰণে ভাঙিল ফাকেৰিটো বুলি কয় নহয় যেতিয়া ফাকেৰিটো ধান বেছি হ'ব বেছি হৈ যোৱাৰ পিছত ফাকেৰিটো ভাঙি যাব ভাঙি যোৱাৰ পিছত তেতিয়া লক্ষী বুলি ক'ব না অলক্ষী বুলি ক'ব অলক্ষী বোৱাৰী আহিল ফাকেৰিটো ভাঙি গ'ল হয়নে ৰাইজ সকল এতিয়া তামোল খাম আমাৰ ৰোৱা হৈ গ'ল আমি এতিয়া ঘৰলৈ যাম আমাৰ আমি ঘৰ খুলিম তামোল খাম লাষ্ট টাইমত তামোল দে 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 তামোল খাওঁ দে 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 গুৱা গুৱা খাম দে ৰেৱতী নাপায় দেই হাঁহি দিয়ক হাঁহিটো কিন্তু মস্তি লাগে বিহিৰ হাঁহিটো বিহিৰ হাঁহিতে আন তিনিজন কি বাজাই বুলি ভাবছা কি বাজাই হেৰি ঐ আগজোৰাই আছে খেলতে নাপাওঁ কি বাজে ক'ত থৈ দিছে চাবি বম বম চাবি হয় নেকি আৰু ক'ত চাবি লগত লৈ হে ফুৰি যাব চাব কেতিয়াবা থাকে না ভাই ধাৰত ধাৰতে কুবে থাকে তাই কি সেই খাবি না তামোল তামোল খাম আছে নে আছে নে নাই তামোল আছে যে খাওঁ দে বটল চটল বটল ৰাস্তাত উঠাই থৈছ জনাই তো গেছিয়ে মোৰ মোকতো নাযায় মোৰ নাযায় তোৰ নাযায় নাযায় খালি দে কি যাইবা মোৰ আকৌ নাযায় মোৰ খালি কেতিয়াবা এটা নাযায় এয়া তামোল তামোল খাই আছো আমি এতিয়া গোটেইকেইজনে নালাগে নালাগে মোক তামোল না আমি এতিয়া লাষ্ট টাইমত এটা ফটো তোলো গোটেইকেইটা চাই লওক পিহিৰ হাঁহিটো এটা হাঁহিয়ে 3জন মানুহক হুহাব পাৰে আপোনালোকৰ কেনে লাগে হাঁহিটো পিহিৰ হাঁহিটো কমেণ্টত জনাব মোক আমাৰ ৰোৱা হৈ গ'ল এতিয়া ঘৰত যাব আহিছো এতিয়া ঘৰত যাম আমি ইউনিফৰ্মবিলাক খুলি লওঁ হয়নে যাৰ যি কৰিব লগা আছে কৰি ল'লে হ'ল এইটো ৰাস্তা ইফালে আমি এতিয়া ঘৰত যাম পানী বটলটো কোনোবা পানী খুৱাই যদি খাই ল'ব পাৰে কাৰোবাৰ মোটা হাগা যি লাগিছে কৰি লওক পথাৰত ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 5:40লৈকে থকাটো ইমানো সহজ নহয় হয়নে আমি এতিয়া ড্ৰেছ পিন্ধা হৈ গ'ল এতিয়া আমি চাৰ্টবিলাক খুলি ল'লোঁ লৈ এনেদৰে আমি এতিয়া ঘৰ মুৱা হৈ আছোঁ বিলি ডুবি গধূলি হ'ল ঘৰত যাব আহি আছোঁ এতিয়া কেনে লাগিল মোৰ লগত ৰুই ভাল লাগিল সঁচা নে সঁচাটো ক ভাল লাগিছে যদি ভাল লাগা বুলি কওক বেয়া লাগিছে যদি লাগা বুলি কওক কাৰণ এইবাৰ এই বছৰটো নতুন মই যেহেতু ৰোৱনী এইজনী আমাৰ এনেকৈ থিয়া দি আছে ইয়াতে ঘৰত মানে যাব সাজু আৰু ঘৰত যাওঁ যাওঁকে ভৰি এখন দাঙি আছে এইটো মোৰ সুন্দৰ লগাটো নাই গিলাচ একো অনা নাই খৰিদাৰ কেনেকুৱা লাগিল মোৰ লগত ভাল লাগিছে নতুন যেহেতু নতুনকে লগ পাইছে এইবাৰে মোক কেনেকুৱা লাগিলে ভাল লাগছে দে কিয় নাই লাগব ঠিক আছে এতিয়া আমি ঘৰত যাওঁ বাই বাই ভিডিঅ'টো চাব শেষলৈকে আমি সকলোৱে গোটেই কলা মলা হৈ গৈছো চবে সকলোৱে আমি ৰ'দত আছো যিহেতু গোটেই কাউৰী নিচিনা হৈ গৈছো ধৰা কাউৰী নিচিনা বেয়া দেখা হৈ গৈছে উপায়তো নাই গাঁৱৰ মানুহ যিহেতু গাঁৱলীয়া বোৱাৰী ছোৱালীৰ পৰা এতিয়া বোৱাৰী হ'লে দেখা গাঁৱলীয়া বোৱাৰী ৰুবই লাগিব
ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিটো কেতিয়াবা ভুল হ'বও পাৰে, ভুলবিলাক যেতিয়া শুধৰাই দিয়ে আপোনালোকে দেখাই দিয়ে, নিশ্চয় আগন্তুক দিয়া ভিডিঅ'বিলাক নিশ্চয় ভাল কৰিব পাৰিম, চেষ্টা কৰিম আপোনালোকৰ আশীৰ্বাদত। বাই বাই।